নমস্কাৰ সকলোকে। আজি আকৌ আহিছোঁ ভিডিঅ'লৈ। মানে কি হ'ল, যোৱাকালি ৰাতিপুৱা বহুত বেছি বৰষুণ ইয়াত। তো আজিকালি বৰষুণ দিলে ভয় লগা হৈছে। এনেও বৰষুণ মোৰ প্ৰিয় নহয়। মানে বৰষুণ দিলে কি হয়, গোটেই চোতালবিলাক বোকা হৈ যায়, লগতে ওলাব সোমাব নোৱাৰি। আৰু তাৰোপৰি কাপোৰ নুশুকায়। মেইন কথা, যিটো সৰু ল'ৰা আছে কাপোৰটো শুকাব লাগিব আমাৰ। তো কাপোৰ নুশুকালে মানে মোৰ একদম মানে অশান্তি লাগে। মেলিবলৈও জেগা নাই, ভিতৰতো মেলিব জেগা নাই, বাহিৰতো জেগা নাই। তো সেইটো কাৰণে মোৰ বৰষুণ প্ৰিয় নহয়। আৰু কালিৰ পৰা যিটো বৰষুণ দিছে পেনপেনীয়া, আৰু শুনিছোঁ নাগালেণ্ডতো বোলে বৰষুণটো দিছে। মানে মন পাহাৰ, যোনটো মন ডিষ্ট্ৰিক্টত বৰষুণ দিয়াৰ কাৰণে 19 তাৰিখৰ দিনটো বানপানী হৈ গৈছিলে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট, শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ। তো সেইটো কাৰণে বৰষুণ দিলে আজিকালি মোৰ ভয় লগা হৈছে। মানে বৰষুণ দেখিলেই ভয় লগা হৈছে। তো সেয়া এতিয়া ল'ৰা শুলে। মানে আজি ৰিয়ান বহুত সোনকালে নহয়, আনকালতকৈ মানে সোনকালে উঠিলে। সোনকালে উঠাৰ কাৰণে এতিয়া সি আকৌ শুই দিলে। এনেই বাৰু সি এই সময়টোত নুশুৱে সাধাৰণতে দেই। এতিয়া 11টা বজা নাই, 11টা 10 মিনিট আছেই। এইটো সময়ত নুশুৱে, সি পাছবেলা সময়ত শুৱে। তো আজি কি হ'ল, আজি মানে সি প্ৰায় 8টামান বজাত উঠিলে। এনেই সি ৰাতিপুৱা সময়ত উঠে 9টা, 9:30 এনেকুৱাত। এঘণ্টা যেতিয়া আগতে উঠি দিলে, তো এতিয়া চাগে তাৰ টোপনি ধৰিলে, সি নিজে শুই গ'ল। বাৰু সি শুই গ'ল। আৰু আজিকালি কি হৈছে গম পায়নে, একদম কামবিলাকো হাতত নধৰা হৈছে। এই যে সময়টো পালেই ফোনটো চাই দিওঁ, আৰু ফোনটোৰ সেই ভয়াৱহ দৃশ্যবিলাক যেতিয়া মনলৈ আহে বা চকুৰ আগত ভাহি আহে, বা নিজেই মানে কল্পনা কৰি চাওঁ, নিজে সেই ঠাইত থাকি চাওঁ, মানে যে তেওঁলোকৰ সেই মানুহসকলৰ কেনেকুৱা পৰিস্থিতি হৈছে মানে বৰ্তমান সময়ত। তো সেয়া দেখি বেছি ভয় লগা হৈছে। আৰু সেইবিলাক চাই মনবিলাক ভাল নলগা হৈছে। আৰু লগতে মানে একো হাতত কাম নুঠা হৈছে। আৰু মোৰ দেখিছে চকু সোমাই গৈছে। মোৰ ৰাতি টোপনিও ধৰা নাই। আৰু যিমানেই বৰষুণ যাক দিয়ে ৰাতি হ'লে, মোৰ সিমানেই টোপনি নধৰে। মানে চকু সোমাই মানে গুৰিবিলাক কিবা হৈ গৈছেগৈ। সেয়া আৰু যি হ'বলগীয়া আছিলে হৈ গ'ল। আশা কৰোঁ আৰু যাতে নহওক এনেকুৱা পৰিস্থিতি আমাৰ কাৰোৰে নহওক, আৰু এনেকুৱা যাতে অসমৰ পৰিস্থিতি নহওক আৰু বেয়া। তো শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ মানুহসকলে এই বানপানীৰ ভয়াৱহতা উপলব্ধি কৰিবই নোৱাৰে। কাৰণ তেওঁলোকে কোনো কালে দেখাই নাই এনেকুৱা যে পৰিস্থিতি হয়, বানপানী হ'লে যে এনেকুৱা হয়। কিন্তু এইবাৰ নিজ চকুৰে দেখা পালে বহুত বেছি অভিজ্ঞতাও হ'ল, কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় এনেকুৱা দিনবিলাকত। সেয়াও বুজি পালে, গম পালে। আৰু এতিয়ালৈকে মানুহবিলাকৰ ঘৰৰ পলসবিলাক আঁতৰাই নাই। মানে ইমানেই পলস পেলাই থৈ গ'ল, নৈ ইমানেই পলস এৰি থৈ গ'ল, মানে এতিয়ালৈকে চাফা চিকুণ কৰি শেষেই হোৱা নাই। মানে সেয়া আৰু বহুত মাহ লাগিব, মানে 1 মাহ 2 মাহ কিমান মাহ লাগিব ঠিক নাই আৰু পলস চাফা কৰিবলৈ। আৰু এখন ঘৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছে। ভাবি চাওক কেনেকুৱা কি পৰিস্থিতি হৈছে। সেই ঘৰখন আকৌ ঠন ধৰি উঠিবৰ কাৰণে বহুত বছৰ লাগিব। তো এনেকুৱা হৈ গৈছে। তো 20 বছৰে সজোৱা এখন ঘৰ 20 মিনিটত ধ্বংস হৈ গ'ল। ভাবি চাওক কেনেকুৱা তেওঁলোকৰ অৱস্থা হ'ব। নিজ চকুৰে যেতিয়া দেখে, ইমান কষ্ট কৰি গঢ়া এখন সপোনৰ ঘৰ যেতিয়া ছেকেণ্ডত পানীয়ে নিঃশেষ কৰি পেলায়, তো কেনেকুৱা পৰিস্থিতি হ'ব আমি কল্পনাৰো অতীত। মানে বৰ্তমান আমি ভালে থকা সকলে মানে তো কল্পনা কৰিবও নোৱাৰোঁ। মানে সেই ভয়াৱহতা ইমান ভালকৈ মানে তেওঁলোকৰ নিচিনাকৈ অনুমান কৰিবলৈ নোৱাৰি। তো আজিকালি মানে বহুত বেছি মূৰৰ বিষ হ'ব লৈছে। মানে কি হয়, মানুহজনে কোৱা মতে ফোন চাই হৈছে হেনো মূৰৰ বিষ। আৰু ভিডিঅ'বিলাক চাই আছোঁ, যিহেতু বানপানীৰ ভিডিঅ'বিলাক, সেইটো কাৰণে মূৰৰ বিষটো হৈ আছে বুলি কৈছে। কিন্তু সেইটো বুলি হ'বও পাৰে বা নহয় বুলি নকওঁ। আৰু যিহেতু বতৰটো ভাল বেয়া, মানে ৰ'দ বৰষুণ এনেকুৱা হৈ আছে, যে তেনেকুৱা বতৰ হ'লে মোৰ প্ৰায় মূৰ বিষ হয়। আৰু মূৰ বিষত যদি আমাৰ অসমীয়া মানুহে চাহ নাখাওঁ, তেতিয়া আকৌ মূৰৰ বিষ ভালেই নহয় জানো। মোৰো তেনেকুৱাই হয়। মানে লাল চাহ একাপ যদি খাই দিওঁ, তেতিয়া মূৰৰ বিষ সম্পূৰ্ণ ভাল হৈ যাব। আৰু তেনেকুৱা আৰু এইটো এটা মনত মানে ভাৱ এটা আহি গ'ল, যে চাহ এটোপা খালেহে আমাৰ মূৰৰ বিষটো ভাল হ'ব। ইমান গৰম হয়। তাৰপৰা যোৱাকালি মানুহজনক ক'লোঁ যে চাহ একাপ খাবলৈ কিবা এটা আনিব লাগে। মানে সদায় কিবা এটা নবনালে মানে খোৱা নহয়। কাৰণ চাহ খাবৰ কাৰণে বৰ্তমান সময়ত মানে বস্তুবিলাক এভেইলেবল নাথাকে আমাৰ। আগতে আছিলে চাহখোৱা বস্তু এভেইলেবল আছিলে, এতিয়া মানে চাহখোৱা বস্তুবোৰ এভেইলেবল নাথাকে। তো বিস্কুটৰ বাহিৰে একোৱে নাথাকে। তো বাকী যদি কিবা এটা খাব মন যায়, তো নবনোৱালৈকে মানে একো খাব নাপাওঁ মানে অকল বিস্কুট চাহে খাব লাগিব। এতিয়া বাৰু বিস্কুট চাহে খাব লৈছোঁ। আৰু কি হয়, ইমান গৰমত মানে বনাই মেলি খাই থাকিবলৈও মন নাযায়। তো
কাৰণ মইতো সদায় ভাত পানী বনোৱা হয়েই নহয় ন, ভাত পানী বনাব লাগে আৰু লগতে চাহৰ লগত খোৱাব লাগে বস্তু চুজি হওক বা অন্য তেনেকৈ পিঠা চিঠা কিবা জাতীয় হওক। আৰু হয় বাৰু নিজে কিবা এটা বনাই যদি হেল্ডি বস্তু এটা খাইছোঁ সেইটো বহুত বেছি স্বাস্থ্যৰ কাৰণে উপকাৰী নহয় জানো, কিন্তু সদায় এদিন মানে বনাই থাকিবলৈ একদম এলাহ নিচিনা লাগে, বিশেষকৈ বেছি গৰমত মানে আৰু মন নাযায় মানে। তো দোকানতো পায় বাৰু কিবা কিবি, কিন্তু কেতিয়াবা মানুহজনক কওঁ যে লৈ আনিবা, এদিন খালে একো নহয়, আমি খাম, ল'ৰাক নিদিওঁ, ল'ৰালে বাৰু কিবা এটা বনাই দিওঁ। তো মানে সদায় এদিন কণ্টিনিউ চুজি বনোৱা হয় দিনত, আৰু নহ'লে বেলেগ কিবা কিবি আৰু ইডলি বা পিঠা, বেলেগে পিঠা অলপমান খুন্দি থৈছিলোঁ পিঠাগুড়ি। তো এতিয়া গৰমত মানে কি হয়, মই বাৰু ৰ'দতো দি থওঁ বা কেতিয়াবা ভাজি পেলাই থওঁ, কেতিয়াবা মানে বস্তুবিলাক বেয়া হৈ যায়, ইমানেই অতিমাত্ৰা গৰম পৰে আমাৰ কিটচেনটোত। আৰু কি হয়, তো এবাৰ আটা আনি থৈছোঁ, আটাৰ টেমা কি কাৰণে হ'ল নাজানো, কিন্তু আটাবিলাক মানে বেয়া হৈ গ'ল, হয়তো থৈ দিয়াৰ কাৰণে নেকি, মানে সৰহকৈ অনা হৈছিলে বাৰু, প্ৰায় 3-4 কেজিমান আটা আছিলে। তো আটাখিনি পূৰা লদা বান্ধি গ'ল, তো এনেকুৱা পখিলা জাতীয় কি কয় সেইটো, চগা কয় নেকি, সেইবিলাক সোমালে, তো তেনেকুৱাবিলাক হ'ল, পোকো হৈ গ'ল। তো আটাবিলাকত যেনেকৈ চাউল বহুত দিন থৈ দিলে তেনেকুৱা হৈ যায়, কিন্তু আটাবিলাক মই বহুত দিনো থৈ যোৱা নাই, সদায় দিন আমি ব্যৱহাৰ কৰিয়ে থাকোঁ। কিন্তু মাজে মাজে ঘৰলৈ গৈছিলোঁ প্ৰায় 4 দিনমানৰ কাৰণে, 4-5 দিনমানৰ কাৰণে, তো সেইকেইদিন মানে থওঁতে আটাবোৰ বেয়া হৈ গ'ল, আকৌ মানে সেয়া খোৱাৰ উপযোগী হৈ নাথাকিল আৰু। তো তেনেকৈ লোকচান হ'লেও ভয় লাগে, বেয়া লাগে, যিহেতু মানুহজনে বহুত কষ্ট কৰি অনা পইচাৰে আমি কিনো নহয় জানো বস্তুবোৰ, তো বেয়া হ'লে মানে বেয়াও লাগে। আৰু সেয়া মানে সৰু ল'ৰা ছোৱালীক খোৱাৰ উপযোগী নহয়, সি যিহেতু আটা ৰুটিটো খায়, কেতিয়াবা দেউতাকক যিহেতু বনাই দিওঁ, তেওঁ সিও খাব মন কৰে। সদায় মানে বনাই থাকিবলৈ একদম মন নাযায়, কিন্তু দোকানৰ বস্তুতকৈ ঘৰত নিজে বনোৱা বস্তুটোৰ সোৱাদো বেলেগ হয় আৰু স্বাস্থ্যৰ কাৰণে উপযোগী হয়। মানে সোৱাদটো আপুনি দোকানৰ নিচিনা ভাল নাপাব পাৰে, ধুনীয়া ফ্লেভাৰৰ নাপাব পাৰে, কিন্তু স্বাস্থ্যৰ কাৰণে বহুত বেছি উপযোগী। আৰু ইমান ৰিয়ান শুই দিলে যিহেতু, সেইটো কাৰণে এই টাইমটোত অকণমান মই সময় পাওঁ নিজৰ বুলি। আৰু এইটো মেকুৰীটো মোৰ ওচৰলৈ আহে, যেতিয়া মই চাহকাপ খাওঁ সি ওলাইহি, কাৰণ তাক যে কিবা এটা দিম সি জানে, আৰু ল'ৰায়ো দিয়ে মানে তাক কিবা এটা খাবৰ কাৰণে। তো সেইটো কাৰণে বিস্কুট আছিলে, তাকে মই দিলোঁ আৰু সি বৰ ভাল পাইছে। আৰু এইফালে ল'ৰা উঠিলে, মানে আবেলি টাইমেই হ'ল, আৰু গোটেই বজাৰ সমস্ত মেলি লৈছেহি। আজি আৰু ভিডিঅ' কৰা নহ'লেই, এতিয়া যে একদম সন্ধিয়া হোৱাকৈ নাই, 5টা বজা নাই বাৰু, আবেলি হ'ল আৰু এতিয়া লাহেকৈ সন্ধিয়াই হ'ব বাৰু। দিনটো অকণমান দীঘল যে, এনেই ছুটিদিন হোৱাহেঁতেন চাগে ইমান সময় পূৰা সন্ধিয়া হৈ গ'লহেঁতেন, পূৰা আন্ধাৰে হ'লহেঁতেন। বাকী ল'ৰাই কি পঢ়ি আছে আৰু মানে এনেই আৰু বহীখন দি দিছোঁ, কিবা কিবি আঁক কৰি আছে, লিখি আছে। বাৰু এতিয়া চাহকাপ বাকী লৈছোঁ আৰু লাল চাহ একাপ খাওঁ বুলি, কি খাম আৰু তাকে। বহুত বেছি গৰম আজিও, আচলতে গৰমৰ দিন, গৰম হ'বই আৰু, কিন্তু বহুত বেছি গৰম পাইছোঁ মানে এইকেইদিন। অকণমান ওলাই গৈছিলোঁ, মানে ল'ৰাক যিহেতু অকণমান ওলাই যাব লাগে আবেলি টাইম বুলি ক'লে, মানে সি মোক কাপোৰ এযোৰ আনি দিব, মানে এনেকুৱা কুৰ্তা এটা আনি দিব অকণমান ভাল, যিহেতু ঘৰত যিটি পিন্ধি থকা হয়, মানে ওলাই গ'লে মানে যিহেতু অকণমান ভাল এটা পিন্ধি লওঁ, ভাল বুলি নহয় আৰু ওলাই যাব পৰাকৈ এটা কুৰ্তা পিন্ধি যাওঁ। তো সি মানে মোক সেই কুৰ্তাটো পিন্ধোঁ বুলি জানে কাৰণে উলিয়াই দিছে, মানে আনি দিছে আৰু যে এইটো পিন্ধি যাবলৈ। তো অকণমান ওলাই মেলি তাক লৈ আনিলোঁ, ওলাই মেলি গ'লে সি ভাল পায়, অকণমান মনটোও ভাল লাগে, আৰু লগতে লগো পায় 2-এটা, মানে তাৰ সমবয়সীয়া ল'ৰা ছোৱালী বহুত আছে গাঁৱৰ ভিতৰৰ ফালে, তো সদায় যদি লৈ যোৱা হয় সি খুব ভাল পায়। কিন্তু বৰকৈ নেখেলে সিহঁতৰ লগত, কিন্তু মানে এনেই দেখা পায় যে খুব ভাল পায় মানে সি, সেইটো কাৰণে অকণমান লৈ যাওঁ। আৰু তাৰোপৰি মানে সেই ছাইডটো এনেকুৱা হয়, তো এতিয়া খেতিৰ ছিজন ন, গোটেই সেউজীয়া হৈ আছে পূৰা, মানে কঠীয়া ৰুই থোৱা আছে যে, তাক বহুত ভাল লাগিছে এতিয়া দেখি পেলাই, মানে সেই পৰিৱেশবিলাক, সেইটো কাৰণে তাক লৈ যাওঁ মানে সেই পৰিৱেশবিলাকলৈ দেখাবৰ কাৰণে। বাকী কি ক'বা, কি ক'বলৈ আহিছা, সি দৌৰ মাৰি আহিছে কিবা এটা ক'বলৈ, কি ক'বা? জঁপিয়াই আছে, সিফালে কাপোৰ একদম পেলাই থৈছোঁ দেখিছেনে, মানে ৰ'দত শুকোৱান কাপোৰ। তাকে তুমি কি কৰি আছা? তুমি কি লিখি আছা? এবি হে, এবি লিখিছা? হাঁহিছে এইটো কি আকৌ হে আপেল খাইছোঁ কোৱা, মই আপেল
মাইনা লৈছো কোৱা মৰম মৰম এই ক'বই পোৱা নাই মানে সি কি কৰি আছে মাইনা দেখাইছে সেইফালে আপেল খাই আছে তাক দেখাই আছে তুমি কি ক'বা কোৱা আৰু কি ক'বা কোৱা এই বৰ ভাল পাইছে মানে নিজকে নিজে দেখি আছে যে সি খুব ফূৰ্তি মানে তাৰ কালিও সেই এনেকে ভিডিঅ' কৰিলে মানে সি খুব ভাল পায় মানে নিজকে নিজে দেখি থাকে যে কালিও তাৰ খুব ফূৰ্তি মানে নিজকে নিজে ভিডিঅ'ত দেখি থাকিলে মানে বৰ ভাল পায় চাই মেলি দুদু খোৱা দুদু খাইছা এইবোৰ কি আকৌ কিতাপ নগছকে পঢ়ি নগছকে তুমি বহি গছো দিছা দেই মোক বেয়া পাব দেই পেটটো কেলে দেখাই দিছা পেটটো পেটটো কেলে দেখাই দিছা গাড়ী এইখন গাড়ীখন আকৌ এইখন গাড়ীখন গাড়ীখন দেখাই দিয়া আকৌ চলাই পেলাই গাড়ীখন চলাই দেখাই দিয়া আকৌ সেইটা কি গাড়ী গাড়ী চলাইছে তাকে দেখাইছে মানে ভু ভু কৰি